নমস্কাৰ আমাৰ ষ্টুডিঅ'ৰ মাজত আছে হৰকন দাদা আৰু মোহন দাদা। নমস্কাৰ। আমাৰ অসমীয়া চলচ্চিত্ৰ জগতৰ নায়ক তথা অভিনেতা যতীন ডাঙৰীয়া আহি আছে। আমাৰ ইয়াত পৰিচয় কৰিবলৈ আহিছে, প্ৰমোচন কৰিবলৈ আহিছে। কাটি দি দিলে। নমস্কাৰ আমাৰ ষ্টুডিঅ'ৰ মজিয়াত আছে হৰকন দাদা আৰু মোহন দাদা। আমাৰ অসমীয়া চলচ্চিত্ৰ জগতৰ নায়ক তথা অভিনেতা যতীন বৰা ডাঙৰীয়া আহি আছে প্ৰমোচন কৰিবলৈ আমাৰ ইয়াত। তাৰে বহুত ৰাঘৱক লৈ বহুত বিতৰ্ক চলি আছে। হৰকন দা, আমি তেখেতক কি ক'ব ৰাঘৱক লৈ? ৰাঘৱটো বৰ সুন্দৰ চলি হ'ব, ঠিক আছে আপোনাৰ মনত আপুনি কি ক'ব? মই এনে চাউথৰ চিনেমাই চাওঁ বেছি। ঠিক আছে হ'ব, আমাৰ যতীন দাক অলপ ফোন কৰোঁ, চাওক ক'ত কিমান দূৰ পালে। যতীন দা কিমান পাইছে আপুনি? তাৰমানে হৰকন্দ আৰু মহন্ত ৰাতিপুৱা খালি চাক আহিছে, ভয় লাগছি তাকে, আৰু মহন্ত বোলে ভাগৰ লাগছি। কি ক'লে আপুনি? তেল নহজি ভাগ্যৰ এটা কাম কৰে, যোগেন্দ্ৰ ভাইজটো প্ৰবীণৰ দোকানত তেল আছে, ভৰলে হওক দোকানত। হলকান দিয়ক, আপুনি কি কৈছিল? মানে অসমীয়া চিনেমা ৰাইজে আঁকোৱালি। ঠিক আছে আপুনি কওক মহন্ত। মই এনে চাউথৰ চিনেমাই চাওঁ আৰু চাউথৰ চিনেমা চাই মই ভাল পাওঁ। ভাল পায়? সিমান ঠিক আছে যিহেতু আমাৰ ৰাঘৱক লৈ বহুত বিতৰ্ক চলি আছে, যতীন দা আহিলে আপুনি কি সুধিব? মই যতীন দাৰ চিনেমাই খুবেই ভাল পাওঁ। ঠিক আছে মহন্ত, আপুনি কওকচোন অসমীয়া চিনেমা কিয় বেয়া পায় আৰু চাউথৰ চিনেমা কিয় ভাল পায় আপুনি? চাউথৰ চিনেমা মই ভাল পাওঁ, এটা মাৰলি 10টা উৰে যায় আৰু 1 লাখ মাৰলি গাড়ী উৰে যায়। ঠিক আছে আপোনাৰ যতীন দা আহিছে চাগে, মানুহ বহুত ভিৰ হৈছে আৰু হাল্লা হৈছে। আৰু আছে মানুহ মোৰ ৰাঘৱ চিনেমা চলি আছে, আপোনালোকে উপভোগ কৰক, উপভোগ কৰি ভাল পাব। আমি চাব পৰা নাই, পইচা পাতি অলপ দুৰ্বল। যাম, মই এক লগ ধৰিছো, চাউল বিক্ৰী কৰি আহিছে। আজি যাম আমাৰ অভিনেতা যতীন দা আহিব। নমস্কাৰ যতীন দা, বহক, আপুনি বহি লওক। যতীন দা আহি পালেহি। আৰু আপুনি যি এনেকে দিলে কি কিয় দিলে? বেলেগ বাহিৰে মানুহ নাই, আমি 4জন মানুহে আছো। ৰাস্তাত আহোঁতে মই দি আহি মোৰ প্ৰেক্টিচ হৈ গৈছে। আমাৰ যতীনে তাৰমানে এইবিলাক এনেকে চলি আছে না, ৰাঘৱে চলি আছে। ৰাঘৱে তাকে হৰকন দা। যতীন দা, আপোনাৰ ৰাঘৱক লৈ বহুত ছচিয়েল মিডিয়াত চৰ্চা চলি আছে, আপুনি তাত কি কয়? মোৰ ক'ব লগা একো নাই, মোক ৰাইজে ভাল পায়। ৰাইজে উঠাবও পাৰে, ৰাইজে নুমাবও পাৰে, সেইটো ৰাইজৰ কথা। এইটো মই ক'ব লগা আপোনাৰ তাৰমানে একো নাই ক'ব লগা? ঠিক আছে মোহন দা, আপোনাৰ কি আছে ক'ব লগা, কওকচোন। মই ক'ব লগা মোৰ সেনেকে একো নাই, কাৰণ মই যেতিয়াকে চাউথৰ চিনেমাই চাওঁ আৰু অসমীয়া চিনেমা বেয়া নাপাওঁ। আগতে মই খুব চাইছিলো, চাউল ডিমা বেছি মই চাইছিলো, কিন্তু মই এতিয়া নাচাওঁ। আৰু কিয় নাচায়? কিয় মানে অভিনেতা সদায় অভিনেতা হৈ থাকিব লাগে, ৰাজনীতিত যাব নালাগে। ঠিক আছে আপুনি হৰকন দা, আপুনি কওকচোন, তাক লৈ আপুনি কি কয়? এতিয়া মই যতীন বৰা ডাঙৰীয়াৰ যোনখন আমাৰ ছবি ঘৰত বা আমাৰ চিনেমা হলত চলি আছে ৰাঘৱ চিনেমাখন, এই চিনেমাখনৰ ওপৰত মই ক'ব লগা হ'লে, মই ৰাইজে ফালৰ পৰা শুনা মতে মই ভালে পাইছো খুব। ঠিক আছে। বা মই নিজেও যাই চাই আছো গৈ, মানুহৰ ভিৰ, চিনেমা হলত মানুহৰ ভিৰ, ৰাইজে আঁকোৱালি লৈছে। তাৰোপৰি আগুৱাই যাব লাগে ছবি জগতত। যি যতীন বৰা ডাঙৰীয়াৰে চিনেমা বা জুবিন গাৰ্গৰ চিনেমা, এনেকে অসমীয়া জগতত এই অসমীয়া ছবিবোৰ আগুৱাই লৈ যাব লাগে। মোহন দা, আপুনি অলপত কৈছিল নহয় বোলে যতীন দাক বেয়া পায়, কিয় বেয়া পায়, কিহৰ কাৰণে বেয়া পায়, আপুনি বিৱৰণ কৈ দিয়ক আমাক। মোৰ খোলা কথা, মই চাউথৰ চিনেমা চাই ভাল পাওঁ। মই কাৰণ এটা মাৰে 10টা উৰে যায়, 1 লাঠিত গাড়ী ভাঙি চুৰমাৰ হৈ যায়, সেইটোৰ কাৰণে মই চাউথৰ চিনেমা খুব ভাল পাওঁ। অসমীয়া চিনেমা মই এতিয়া খুবেই বেয়া পাওঁ।
ক'ত যায় যদি ক'ত যায় অশেষ ধন্যবাদ বহক আপুনি বহকচোন আপুনি মোক এই ষ্টুডিঅ'ত মাতি কিনে বেৰজেতে কৰাৰ বাবে আপুনি ক'ত যায় আহক জুবিন দা আহক এই চাল্লা ক'ত কম নাজি 1 টকা নাপাম না মই